কোনোবা যদি সন্দেহযুক্ত মিয়া বাংলাদেশীৰ নাম সোমাইছে আগত নাছিল ভোটাৰত তেওঁলোকৰ নাম ভোটাৰ লিষ্টত কাটিব লাগিব নহয় সেইটোত তেওঁলোকৰ গাত লাগিছে মিয়াৰ ভোট কাটা যাব নোৱাৰে খিলঞ্জীয়াৰ ভোট কাটা যাওক কাৰ্বি মানুহৰ ভোট কাটা যাওক কোনো আপত্তি নাই কিন্তু মিয়াৰ ভোট কাটা যাব নোৱাৰে এইটো তেওঁলোকৰ চিন্তা এজেণ্ডা আছে আচলতে এইবিলাক নেৰেটিভে এটা এই যিবিলাক বিভিন্ন সময়ত অভিযোগ আনে বা অপপ্ৰচাৰ কৰে বিভ্ৰান্ত কৰিব বিচাৰে ৰাইজক এইবিলাকে বেছি দিন মানে মানুহৰ মাজত এইবিলাকৰ কোনো ধৰণৰ ইয়াৰ মেদ নাথাকে যিটো কোৱা হয় এইবিলাক বহুত বস্তুটো মেদ উকলি যোৱা বিষয় এই ভোট চুৰিৰ বিষয় মেদ উকলি গৈছে উকলি যোৱা এটা মানে মেদ উকলি যোৱা এটা বিষয় আকৌ তেওঁলোকে আনিছে তেওঁলোকে দিল্লীতো কৈছিল তেওঁলোকে বিহাৰতো কৈছিল তেওঁলোকে আৰু বেলেগ ৰাজ্যত কৈছিল নিৰ্বাচন আয়োগক তেওঁলোকে ধৰিব লাগে তেওঁলোকে কমপ্লেইন দিয়ক না কাবাৰ যদি এটা নামো ইলিগেলি কাটিছে কংগ্ৰেছৰ যিমান বুথ আছে ৰাইজৰ দলৰ যিমান বুথ আছে বা অসম জাতীয় পৰিষদৰ যিমান বুথ আছে বাওঁপন্থী দলৰ যিমান বুথ আছে আমাৰ অজিত ভূঞা ডাঙৰীয়াৰ দলৰ যিমান কিবা দলৰ নামটো নাজানো দলৰ যিমান আছে বুথ সকলোৱে লগ লাগি কমপ্লেইন লিখক অবজেকশ্যন কৰক তেতিয়া ইলেকশ্যন কমিশ্যনৰ কাম এইটো সেইটো নকৰি খালি প্ৰেছ মিট কৰিব আজি বোলে ৰাতিপুৱা এইটো প্ৰেছ মিট কৰি আদাক দেখি উঠিল গা কেতৰিয়ে বোলে মোকো খা অখিল গগৈ কিবা এটা ক'লে আকৌ মীৰা বৰঠাকুৰ বাইদেৱে একেবাৰে CBI এনকুৱাৰী আৰে পৃথিৱীত CBI এনকুৱাৰী কৰিব পৰা বহুত বিষয় আছে ভাই এতিয়া এখন ভাৰ্চুৱেল বৈঠকত আৰু আমি ৰেছপনচিবল পলিটিকেল পাৰ্টি হিচাপে আমি আমাৰ কাৰ্যকৰ্তাসকলক আমাৰ যিবিলাক BLA 2 আছে তেওঁলোকক আমি পেনিট্ৰেট কৰিমেই তেওঁলোকক আমি সজাগ কৰিম তেওঁলোকে কৰিবলগা কাম কোনোবা যদি সন্দেহযুক্ত মিয়া বাংলাদেশীৰ নাম সোমাইছে আগত নাছিল ভোটাৰত তেওঁলোকৰ নাম ভোটাৰ লিষ্টত কাটিব লাগিব নহয় সেইটোত তেওঁলোকৰ গাত লাগিছে মিয়াৰ ভোট কাটা যাব নোৱাৰে খিলঞ্জীয়াৰ ভোট কাটা যাওক কাৰ্বি মানুহৰ ভোট কাটা যাওক কোনো আপত্তি নাই কিন্তু মিয়াৰ ভোট কাটা যাব নোৱাৰে এইটো তেওঁলোকৰ চিন্তা এজেণ্ডা আমি আমাৰ কাম কৰি যাম বিৰোধীৰ মই ভাবোঁতো এতিয়া এওঁলোকৰ মাজৰ যিটো কথা কৰ্মকাণ্ড চলি আছে মানে তেওঁলোকে তাৰ উত্তৰটো ভালকৈ দিব পাৰিব কিন্তু মই এই সময়ত লগা নাই যে 2026 পৰা 31লৈকে বা 31 পৰা 37লৈ এই বিৰোধী অসমত কিবা কৰিব পাৰিব 37 মানৰ পিছত যদি আৰু আমাৰ যেতিয়া অলপ ঠিক ঠাক হৈ যাব চব অলপ কমি যাব সংখ্যা সেইবিলাকৰ তেতিয়াহ'লে নিশ্চয় মানে অসমখনক আমি এখন নিৰাপদ সুৰক্ষিত অসম বিকশিত অসম হিচাপে নৱপ্ৰজন্মৰ হাতত আমি উপহাৰ হিচাপে দি থৈ যাব পাৰিম